হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এটা ইউনিক ৰেচিপি। ৰেচিপিটোত থাকিব মাছ বাছি লৈছোঁ এইকেইটা, এইফালে ঢেকীয়া আছে, ঢেকীয়া, এইফালে কাঠফুলা। এইটোৱে মেইন ৰেচিপিটোৰ। এইটো পাৱলি কাঠফুলা বুলি কয়, আপোনালোকে চিনি পাইছে নাই? এয়া পিঁয়াজ কাটি লৈছোঁ, ৰচুন গুচাই থোৱা আছে। এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। এফালে এতিয়া মেৰিনেট কৰি ল'ম হালধি আৰু নিমখ। মাছখিনি ফ্ৰাই কৰিম, হাফ ফ্ৰাই কৰিম, ফুল ফ্ৰাই নহয়। হালধি দিলোঁ, নিমখ দি লৈছোঁ অকণমান। এতিয়া এইখিনি ভালকৈ মিক্স কৰি লওঁ। কেৰাহীখন গৰম হ'ল, এতিয়া তেল দিওঁ। ফ্ৰাই হৈ গ'ল, মাছখিনি কাঢ়ি দিওঁ, আকৌ বাকীখিনি ভাজি লওঁ। মাছ ভাজি হৈ গ'ল, পিঁয়াজ দি দিলোঁ, লগতে ৰচুনো দি দিছোঁ। অকণমান দিব লাগিব। পিঁয়াজখিনি হৈ গ'ল, এতিয়া ইয়াত এড কৰি দিছোঁ কাঠফুলা। এয়া কাঠফুলাখিনি অকণমান সিজিলে, এতিয়া ইয়াত ঢেকীয়াখিনি এড কৰি দিওঁ। এয়া লৰাই লৈছোঁ। ঢেকীয়াখিনিৰ পৰা পানী অকণমান ওলালে, এইখিনি নাইকিয়া হোৱাৰ পিছত নিমখ দি দিম সোৱাদ অনুযায়ী। ভাজি থোৱা মাছখিনি, এতিয়া পানীখিনি শুকালে অকণমান সোৱাদ অনুযায়ী নিমখ দিওঁ। ল' ফ্লেমত অকণমান ঢাকি দিওঁ ভালকৈ সিজিবৰ কাৰণে। এয়া হৈ গ'ল, এতিয়া অকণমান পানী দি দিম গৰম কৰি থোৱা। অকণমান উতল অহাৰ পিছত এইখিনি মাছখিনি দি দিম। ঢাকোন মাৰি দিছোঁ। উতলি হৈ গ'ল, এতিয়া মাছখিনি দি দিব। এতিয়া ঢাকোন মাৰি দিওঁ। এয়া 10 মিনিট পিছত উতল আহিছে ইমান ধুনীয়াকৈ। মাছখিনি হৈ গ'ল, ৰেচিপি হৈ গ'ল। গেছটো বন্ধ কৰি দিওঁ।
মানুহজনীয়ে পিটিকা বনালে মাছৰ গৰৈ মাছৰ পুৰা খৰিচা দিয়া হৈছে থালিখন চাওক এয়া পুৰা মাছৰ পিটিকা খৰিচা দি এয়া মাছৰ ৰেচিপিটো কাঠফুলা ঢেকীয়া আৰু মাছ ইয়াত দাইল অমিতা নেমু লৈ লৈছোঁ জলকীয়া লৈ লৈছোঁ এতিয়া আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকে দিনৰ ভাত খালে নাই ক'ব জনাব কমেণ্টত মজা হৈছে দেই বন্ধুসকল বিশেষকৈ এইখিনি বেছি মজা আছে খৰিচা দি আৰু গৰৈ মাছৰ পুৰা মজা এয়া কাঠফুলা এয়া চাওক এই ধুনীয়াকৈ সিজিলে কাঠফুলা ইণ্টাৰেষ্টটো আপোনালোকে দেখিলে গম নাপায় খালেহে গম পাব এতিয়া বন্ধুসকল খাই লওঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই